বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে, কিন্তু আমি অকলে খেলিম, কিন্তু আমি যিমান সিটত আমি পাৰো সিমান সিটতহে খেলিম, আমি যতে ততে নেখেলো। মইতো কম যে হিন্দু নাপাব, দুটা দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ সিট দিছো। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছো। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব, যোনে তোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে, কিন্তু আমি অকলে খেলিম, কিন্তু আমি যিমান সিটত আমি পাৰো সিমান সিটতহে খেলিম, আমি যতে ততে নেখেলো। য'ত আমাৰ শক্তি নাই তাতে আমি নেখেলো। গতিকে যিমান সিটত আমাৰ শক্তি আছে সিমান সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলো, এইবাৰ কিমান কৰো আমি চাই লওঁ। গৌৰৱ গগৈৰ যিটো প্ৰশাসনিক সেৱাত কিবা সালসলনি কৰা হৈছে? প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয় মইতো নাজানো, মইতো শুনা নাই। 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব। এইবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব। তালিকাখন আছে, মোৰ ফটক কৰি মনত নাই, আপোনালোকে চাই ল'ব। আৰু কিবা নতুন কিবা পদক্ষেপ? আৰু এইকেইটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল, গতিকে যিহেতু 78খন সমজিলাৰ কথা লাহে লাহে হৈ থাকিব। এটা এটা কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই। গতিকে এটা এটাকৈ আমি কৰি গৈ আছো, প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে। গতিকে পঞ্চায়ত নিৰ্বাচন লৈ কিমান অসুখী হবলগীয়াতো একো নাই, গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে, গতিকে আৰু অসুখী কি হব? গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব। আৰু ছেপ্টেম্বৰত হ'ব। এই কংগ্ৰেছৰ আচলতে যিটো বিপৰ্যয়, যিটো মূল কাৰণ কি? যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ, আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটোতো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিলে, আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে। গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে। আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক, দেশখনৰ উন্নতি হওক, সকলো আগবাঢ়ি যাওক। কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে। সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক, তেওঁলোকে পলিটিকেলি মেচিয়ৰ, কাক ভোট দিব লাগে তেওঁলোকে জানে, আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো।